Hey guys, good evening. এটা নতুন ভিডিও স্বাগতম ষ্টুডিওত মই নয়ন মনিতা আৰু এটো যে তকনো স্কিন নককে শেষলৈকে ভিডিওটো চাওক থাম্বনেল লিখি হয়তো নিশ্চয় গম পাইছে যে 23 জানুৱাৰী তাৰিখে এগৰাকী উদীয়মান যুৱতীৰ মৃত্যু হ'ল আৰু সেই উদীয়মান যুৱতীগৰাকীৰ নাম হ'ল লুনা ভৰদাস তেখেতৰ ঘৰ বঙাইগাঁৱত আৰু অতি দুখৰ খবৰ আৰু অতি দুখ লাগিছে আৰু তেখেতলৈ আৰু তেখেতৰ পৰিয়াললৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰা হ'ল আৰু লুনা ভৰদাসৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ এগৰাকী উদীয়মান যুৱতী আমাৰ মাজৰ পৰা হেৰাই গ'ল সৰস্বতী পূজাৰ দিনাই তেওঁক এখন এম্বুলেঞ্চে খুন্দিয়ালে যেতিয়া তেওঁ স্কুটি লৈ গৈ আছিল সৰস্বতী পূজাৰ দিনাই আৰু সেই এম্বুলেঞ্চখনে খুন্দিয়াৰ ফলত তেখেতৰ মৃত্যু হ'ল আৰু তেখেতে মৃত্যুক আঁকোৱালি ল'লে কিন্তু সেই এম্বুলেঞ্চখনৰ যিগৰাকী ড্ৰাইভাৰ বা চালক তেখেতে এক বিস্ফোৰক স্বীকাৰোক্তি দিছে যে সেই এম্বুলেঞ্চখন বেয়া আছিল আৰু সেই এম্বুলেঞ্চখন ভাল কৰিবলৈহে লৈ গৈ আছিল আৰু সেই এম্বুলেঞ্চখনৰ কোনো ব্ৰেক নাছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত স্কুটিখন খুন্দিয়াওঁতে সেই উদীয়মান যুৱতীগৰাকীৰ মৃত্যু হ'ল নাম হ'ল লুনা ভৰদাস আৰু লুনা ভৰদাসে দুদিনৰ পিছতে চাকৰিত যোগদানৰ কথা আছিল আৰু চাকৰিত যোগদানৰ তাৰিখ আছিল কিন্তু তেখেত আজি আমাৰ মাজত নাই আৰু এতিয়া যিগৰাকী চালক নাম হ'ল ৰেকিবুদ্দিন আহমেদ আৰু সেই ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে এখন এজেহাৰ দাখিল কৰা হৈছে আৰু তেখেতৰ ঘৰ কামৰূপৰ গাঁৱত আৰু লুনা ভৰদাসৰ ঘৰ হ'ল বঙাইগাঁৱত সকলোৱে গম পায় আৰু এগৰাকী উদীয়মান যুৱতী আৰু তেখেতে মানৰ প্ৰতি ভগৱান ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক ভগৱানৰ দৰে ভাবিছিল আৰু ভগৱানৰ দৰে মানিছিল আৰু দুমাহৰ আগতেই তেখেতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে হিয়াৰামঠু জুবিন গাৰ্গৰ কাৰণে এটা কবিতা লিখিছিল আৰু সেইটো সমগ্ৰ ৰাজ্যবাসীয়ে গম পায় আৰু সমগ্ৰ ৰাজ্যবাসী এতিয়া শোকত ভাগি পৰিছে আৰু সমগ্ৰ পৰিয়াল আজি শোকত ভাগি পৰিছে সকলো দুখত আছে আমাৰো মনটো ভাল নহয় যে সৰস্বতী পূজাৰ দিনাই এগৰাকী আমি উদীয়মান যুৱতীক হেৰুৱালোঁ আৰু এগৰাকী উদীয়মান যুৱতী আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেতৰ প্ৰতিভা তেখেতৰ কৰ্ম তেখেতৰ সমাজৰ প্ৰতি যি অৱদান আছিল আৰু সেয়া সদায় আমি কেতিয়াও অৱহেলা কৰিব নোৱাৰিম যে সেইগৰাকী যুৱতীৰ মৃত্যু হ'ল আৰু সকলোৱে গম পায় আৰু এতিয়া সেই এম্বুলেঞ্চখনৰ যিগৰাকী চালক অৰ্থাৎ ড্ৰাইভাৰ সেইগৰাকীৰ বিৰুদ্ধে এতিয়া এজেহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ পৰিয়াল সমগ্ৰ ৰাজ্যবাসী এতিয়া শোকত ভাগি পৰিছে আৰু সকলোৰে মনত এটাই প্ৰশ্ন যে সেইগৰাকী যুৱতীৰ আজি মৃত্যু হ'ল আজি তেওঁ কাৰোবাৰ কাৰণে ছোৱালী কাৰোবাৰ কাৰণে ভণ্টি কাৰোবাৰ কাৰণে বা কাৰোবাৰ কাৰণে নিজৰ জীয়ৰী কিন্তু সেইগৰাকী আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু আমি দেখি আছোঁ যে যিমানে ৰাস্তা পদূলিবোৰ ভাল হৈছে যিমানে আজিকালি মানুহবোৰৰ গাড়ী ঘোঁৰা হৈছে কিন্তু তিমানেই আমি এক্সিডেণ্ট হোৱা দেখিবলৈ পাই আছোঁ কিন্তু এই ভিডিঅ'টো কোনো বিতৰ্ক কৰিবলৈ কথা নাই মই কাকো সমালোচনা কৰিব অহা নাই কিন্তু আজিৰ যুগত ইমানেই এক্সিডেণ্ট হৈছে ইমানেই দুৰ্ঘটনা হৈছে যে পৰুৱা মৰাৰ নিচিনাকৈ মানুহৰ মৃত্যু হৈছে যে পৰুৱা মৰিলে যেনেকৈ আমি দেখোঁ যে থোপ পাতি পৰুৱা মৰে কিন্তু তেনেকৈ আজিকালি মানুহ মৰা আমি শুনি থাকোঁ মিনিটে শুনি থাকোঁ নিউজ চাবই নোৱাৰি সামাজিক মাধ্যম খুলিবই নোৱাৰি খালি যে মৃত্যু হ'ল দুৰ্ঘটনা হ'ল স্কুটিত খুন্দিয়ালে বাইকত খুন্দিয়ালে ট্ৰাকে খুন্দিয়ালে মুঠতে মৃত্যু হ'ল মুঠতে এক্সিডেণ্ট এই আধুনিক যুগত ইমানেই মানুহৰ মৃত্যুৰ সংখ্যা বাঢ়ি গৈছে ইমানেই দুৰ্ঘটনা হৈছে আপুনি গমেই পায় আপোনাৰ ওচৰে পাজৰে মুঠতে শুনিব এটাই শব্দ এক্সিডেণ্ট আমুক মৰিল তামুক মৰিল ইমানেই ভাবকচোন কিহৰ কাৰণে এক্সিডেণ্টবোৰ হৈ আছে কাৰ ভুলৰ কাৰণে এক্সিডেণ্টবোৰ হৈ আছে কাৰ পৰিপ্ৰেক্ষিতত আচলতে কি ভুলৰ কাৰণে কি গাফিলতিৰ কাৰণে আচলতে দুৰ্ঘটনাবোৰ দিনক দিনে বৃদ্ধি পাই আছে দিনক দিনে আমি এজন যুৱক আমি এগৰাকী যুৱতী আমাৰ মাজৰ পৰা উদীয়মান যুৱতীসকলক আমি হেৰুৱাই আছোঁ আপোনালোকে লক্ষ্য কৰিছেনে যিমানেই গাড়ী ঘোঁৰা হৈছে যিমানেই এক্সিডেণ্ট বাঢ়িছে যিমানেই দুৰ্ঘটনা বাঢ়িছে যাৰ পৰিপ্ৰেক্ষিতত আমি উদীয়মান যুৱক যুৱতীয়ে হওক আমাৰ মা দেউতাই হওক আমাৰ আত্মীয় হওক আমি হেৰুৱাব লগা হৈছে গম পাইছেনে যে 23 তাৰিখে লুনা ভৰদাসৰে মৃত্যু নহয় 23 তাৰিখে আমাৰ তেজপুৰ জামুগুৰিহাটৰ জমিদাৰ চুক গাঁৱৰ এজন উদীয়মান যুৱক নাম হ'ল ৰাজনাথ আৰু ৰাজনাথৰ মৃত্যু হ'ল জামুগুৰিহাটৰ পাতলা চুক গাঁৱৰ যি ফ'ৰলেনৰ মাজেৰে যেতিয়া পাৰ হৈ যাব ধৰিছিল তেখেতে তেতিয়া এখন গাড়ীৰ খুন্দাত তেখেতৰ মৃত্যু হ'ল আৰু তেখেত আছিল ত্যাগবীৰ হেম বৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু তেখেতে যিহেতু এতিয়া অসম চৰকাৰ বহুতো চাকৰি ওলাই আছে অসম চৰকাৰৰ কিছুমান চাকৰিৰ কাৰণে তেখেতে শাৰীৰিক কিছুমান প্ৰস্তুতি চলাইছিল এই শাৰীৰিক প্ৰস্তুতি চলাই থাকোঁতেই এতিয়া বন্ধু বান্ধৱৰ সন্মুখত কৈছিল যে মই যদি চাকৰিত পাছ কৰোঁ বা মই চাকৰি পাওঁ এখন ভাওনা দিম গাঁৱত গম পাইছেনে আৰু সেই ভাওনাখনৰ নাট
শিৱসাগৰ যোৰহাট ফালৰ পৰা আনিম বুলি তেওঁ কৈছিল। এটা ভিডিঅ' দেখিলোঁ আৰু অতি দুখ লাগিছে। আৰু ৰাজনাথ য'তে আছে ভালে থাকক, যিহেতু মোৰ ঘৰৰ ওচৰতে, মোৰ সম্পৰ্কীয়ৰ দৰে। আৰু মোৰ অতি দুখ লাগিছে খবৰটো শুনি, যিহেতু সামাজিক মাধ্যমত শুনিলোঁ, অতি দুখৰ খবৰ। আৰু কেইদিনমানৰ আগতে মোৰ ভণ্টি যে প্ৰিন্সিপিয়াৰ মৃত্যু হ'ল গাড়ীৰ খুন্দাত, এখন বুলেৰোৰ খুন্দাত মৃত্যু হ'ল, সেইটো সকলোৱে গম পায়। আৰু সকলোকে কওঁ, গাড়ী চলাওক, গাড়ী কিনক, আপত্তি নাই আমাৰ, কিন্তু সাৱধানে চলাওক, যাতে আপোনাৰ লগতে 10জনৰ জীৱন আপোনাৰ সেই ভুলৰ কাৰণে যাতে মৃত্যু নহয়, অৰ্থাৎ সেই 10জনৰ যাতে জীৱন ধ্বংস নহয়। মই অনুৰোধ জনাইছোঁ সকলোকে, গাড়ী চলাওক, গাড়ী কিনক, মোৰ তাত ক'বলগীয়া একো নাই, কিন্তু সাৱধানে থাকিব, যাতে আপোনাৰ কাৰণে আনৰ যাতে মৃত্যু নহয়, আনৰ জীৱন যাতে ধ্বংস নহয়। গম পাইছে? মই ক'লোঁ। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, দা নয়ন পুষ্পা ব্লগ, আৰু আমাৰ অফিচিয়েল ফেচবুক পেজ নয়ন মণি দাস পেজটো ফ'ল' কৰক। আৰু সকলো সুৰক্ষিত থাকক, সকলো ভালে থাকক, আৰু সকলো যাতে সজাগ হওক। আজিকালি দুৰ্ঘটনা বহুত হৈছে, আজিকালি মানুহ পৰুৱা মৰাৰ দৰে মানুহ মৰি আছে, আৰু অতি বেয়া লাগে আৰু অতি দুখ লাগে। আৰু সকলোৱে ইয়াৰ ওপৰত মানে ব্যৱস্থা লওক, আৰু ইয়াৰ ওপৰত চৰকাৰ প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, এই গাড়ীবোৰৰ ওপৰত যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, যাতে আমি এনেকুৱা ধৰণৰ খবৰবোৰ শুনিবলৈ নাপাওঁ। অতি বেয়া লাগিছে আৰু অতি দুখ লাগিছে। লুনা ভৰদ্বাজৰ পৰিয়াললৈ আকৌ এবাৰ আমাৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ৰাজনাথৰ পৰিয়াললৈ আমাৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰা হ'ল, আৰু প্ৰিন্সিপিয়া ভণ্টিলৈ মোৰ ফালৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। সকলো ভালে থাকক, সকলো কুশলে থাকক, সাৱধানে থাকক। আজিলৈ ভিডিঅ' মানে টাটা, বাই বাই।